বেচেৰাকেইটা গৰমত শুই আছে আৰু শুই থাক তহঁতে। আমি গৰমত ঘূৰি থাকিছোঁ আৰু উপায় নাই আৰু আহিছোঁ যেতিয়া চাবলৈ আৰু আহি থাকা। নিজে আহিলে এবাৰ চাই ল'ব। শুই আছে আমাৰ আজি ভাগ্যখন বেয়া। ভাগ্য বেয়া নহয় আচলতে, গৰম অত্যাধিক মাৰিছে, গতিকে সিহঁতেতো শুবয়ে, ছাঁ বিচাৰিবই। এইটো হৈছে শগুন, ইমান ডাঙৰ ডাঙৰ। যিবিলাক বস্তু এতিয়া লুপ্তপ্ৰায় হৈ গৈছে, আগতেতো এনেকেই ঘূৰি ফুৰে, কিন্তু এতিয়া এইবিলাক বস্তু আমি দেখিবলৈ নোপোৱা হৈ গৈছে, সেয়েহে সংৰক্ষণ কৰি ৰাখিছে। এইটো হৈছে লায়ন এৰিয়া। ক'ত বা আছে বিচাৰোঁচোন এতিয়া, দেখোৱে নে নেদেখোঁ। লায়ন এৰিয়া আহিছোঁ, পাওঁ নে নাপাওঁ, দেখিবলৈ ভাগ্য আছেনে নাই। ভাগ্য আছে, সেইকেইটা শুই আছে। আপোনালোকে নিজে আহিব, ভালদৰে চাই যাবহি, নিজে চকুৰে দেখা আৰু ভিডিঅ'ৰে দেখা বহুত পাৰ্থক্য আছে। হ'লেও দেখাইছোঁ বাৰু, এবাৰ জুম কৰি চাই ল'ব। সেইটো চাচোন গৰমত কেনেকুৱা হৈ গৈছে। কেনেকৈ আছে বাৰু সিহঁতে ইমান গৰমত? গছ কেইজোপামানো নাই সিহঁতৰ ওচৰত। নীল গাই কথা ক'বলৈ সক্ষম নাই আৰু, বহুত বেছি গৰম। যা শুই থাকে যা, ইমান গৰমত। এইটো কি হয়, সেইটো আঁতৰত আছে যে এটা, একেই নেকি? ঘোঁৰাৰ টাইপৰ মানে ইহঁতে অলপ দেখিবলৈ। পক্ষী ইমান গৰমত মানে সিহঁতেও অশান্তি পাইছে, আমিয়ে অশান্তি পাইছোঁ, সিহঁতে কি আৰু। বেচেৰা ঘৰিয়ালকেইটা অৱস্থা বেয়া হৈছে। বহুত শাস্তি লাগে ন। কেনেকৈ শুই আছে এইকেইটা, পানীত থকাটো চাই অকণো লৰচৰ কৰা নাই। এইকেইটাই খালী খাতৰা, মানুহ যাওকচোন ওচৰলৈ, মছলা উলিয়াই দিব। অজগৰ সাপ, বুকু ফাৰি মৰমৰে লৈ বোৱা যেন লাগে, বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে, বৰষা যেতিয়া নামে। ফুৰি পকি লাষ্ট জিৰাফটোকে চাই ল'লোঁ আৰু বিৰাট গৰম।
হ'লেও বান্দৰকেইটা লাষ্ট আছে আৰু চাবলগীয়া আৰু একো নাই আৰু হৈ গ'ল চাই সেইকেইটা হাল্লা গুল্লা কৰি আছে এতিয়া হাল্লা কৰা নাই যে হেল্ল' 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 কুলিটোহে মাতিলে ইয়াত চব বস্তু মানে ইচাৰা চলে মই ক'লো কুলিটো মাতিলে